হাই হেল্ল' নমস্কাৰ সকলোকে আশা কৰোঁ সকলোৱে ভালে আছে পুনৰবাৰ মই টিউশ্যনটো সকলোকে স্বাগতম জনাইছোঁ আৰু বহুত দিন ইউটিউবত ব্লগ ভিডিঅ' দিয়া নাই আৰু আজি ভাবিছোঁ দিওঁ আৰু মানে কি হ'ল সময়ো নোহোৱা হৈছে পথাৰত মানে ধান কাটিব মানে হেৰি হৈছে ভাত দিয়া পৰা কাম বন হৈ থাকে ইউটিউবত আৰু মানে মোবাইলটো হেৰি কৰি থাকিবলৈ কেমেৰা ধৰি থাকিবলৈ মানে হেৰি নাই আৰু ভাবিছোঁ যে সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আৰু কি কৰোঁ দেখুৱাইছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক ইয়াতে আমাৰ ফুলবোৰ মানে এনেকৈ টাবত থৈ দিছে তাত থ'লে ছাগলী এটা গোটেই খাই পেলাই হাতেও গোটেই বেয়া কৰি পেলাই এনেকৈ কৰি ফুলবোৰ থৈ দিছে নেট এখন দি ইফালে আছে কি ফুল বাৰু নামবোৰ নাজানো মই ইমান এটা ভালছে এল'ভেৰা আছে এইটো এনেকৈ কৰি ফুলখিনি থৈ দিছে আৰু এয়া পানীলাও পুলি ইয়াতে মানে হেৰি পলিথিনতো জানো পলিথিনত দি এনেকৈ থৈ দিছে আৰু পুলিকেইটা ডাঙৰ হৈছে ডাঙৰ হ'লে ৰুই দিব বেলেগত স্নেক ফুল কি কৰে জানো নাজানো এনেকৈ আছে আৰু ইয়াত এনেকৈ নেট দি কৰি থৈ দিছে মানে টেবুল এখনৰ তলত এনেকৈ নেট দি কৰি বহাই কৰি থৈ দিছে আৰু এতিয়া মই সোনকালে ভাতটো বনাই লওঁ আৰু মা ভাত নোখোৱাকৈ দাবলৈ গ'লে ধান আৰু মুনু নাই মুনু টাউনলৈ গ'ল আৰু এতিয়া ঘৰত নবৌ মই আৰু ধুনমানো আছোঁ আৰু মই সোনকালে ভাতটো বনাই লওঁ এয়া নবৌয়ে শাক কুটি দিলে আলু কুন্দুলি ভেকুৰী হাতী ভেকুৰী আৰু মই এতিয়া ভাজিম ভাত আৰু ভাত খাই কৰি মই এতিয়া পথাৰলৈ যাব ধান দাবলৈ আৰু এতিয়া ভাত খাই হৈ গ'ল আৰু এতিয়া টাউনলৈ গৈছিলে আহি পালেহি আৰু এতিয়া বস্তু আনিছে দেখুৱাম ৰ'ব মুনু টাউনলৈ গৈছিলে বুলি কৈছোঁ যে আৰু মানে বজাৰ কৰি আনিলে মই আগতীয়াকৈ ভৰাই দিলোঁ মানে দেখুৱাবলৈ নহ'লে এয়া দালি মটৰ চাহপাত তেল আনিলে এইফালে ময়দা মিঠাই আনিছে আৰু বেচন আনিছে মানে পকৰী আৰু হেৰি খাবলৈ আলু চপ কি কয় আলু চপে নহৰু এলে বুট আনিছে এইটো খুলিবই পৰা নাই বুট এইকেইটা আনিলে আৰু দানা আনিছে গাহৰিৰ কাৰণে এয়া এনেকৈ থৈ দিছে আৰু এতিয়া আমি গাহৰি দানা দিবলৈ যাওঁ টিঙত এনেকৈ কৰি ভৰাই ল'লোঁ আৰু এতিয়া আমি দুটাই গৈ গাহৰি দানাটো দি থৈ আহোঁগৈ আৰু এতিয়া আমি গাহৰি দানা লৈ গৈ আছোঁ দিবলৈ মুনু গৈ আছোঁ ইয়াত দুটাই গৈ আছোঁ দুখন বাহনী টিং নিব পাৰিছা টিং লৈ লৈছে জপনাখন খুলি আছে এইটো পৰিব বুলি ভয় লাগে মই কেতিয়াবা নিলে মানে পৰে এইটোকৈ মই বেছি ডাঙৰ টিংটো নাই লোৱা মই সৰু টিং লৈছোঁ এইটো অমিতা গছ কিবা কিবি আছে চুলি মোৰ এতিয়া খুলি যাব চুলিখিনি এইটো লাগিব নেকি এইটো আৰু এইফালে গাহৰিখিনি ৰ'ব দেখুৱাই আছোঁ আপোনালোকক ভালছে আৰু এতিয়া গাহৰিকেইটাক দানা দি দিছে খাব কাজিয়া লাগি খাই দেখিলে গোটেইকেইটা একেটাতে খাব বিচাৰে ইয়াত থকা গঁৰালত থকা তিনিটা দি হ'ল আৰু এতিয়া আমি এইফালে আছে সেইখিনি দিমগৈ হাতততো লাগিয়ে গ'ল আৰু আহি এইখিনিত এজনী আছে ৰ'দ দিছে এজনী ভালকৈ দেখুৱাই আছোঁ একদম পূৰা খাওঁ কৰিছে স্কিনখিনি উৰিছে পূৰা দি দিছে আৰু এইজনী পূৰা মানে খাওঁ দিলে খাম ধৰি আছে
Masalah di mana? Jadi tu dah. Ini dia di sini. Hurry, ada tu serius say. Pandu ke depan ni. Hello, di mana dia? Ayo, sini kita rasa. Aku ni kalau boleh buat ni boleh. আৰু তাত মানে বাৰীত আৰু এটা আছে দিবলৈ আৰু সেইটো কাৰণে আনিব লাগিব। এইকেইদিনে নহ'লগৈ চাৰিদিনে এইখিনিলে হ'লে ওচৰত থকা কিনিলে আৰু এতিয়া হেলে আনিব আৰু সেইফালে সৰু পোৱালি এটা আছে তালৈও দিবগৈ লাগিব। তাৰপৰা দি গৈ হ'লে মানে গাহৰি দানা দি হ'ব। এইটো দেখি খাওঁ খাওঁ কৰি আছে। দি দিলে আৰু এতিয়া আমি পথাৰলৈ গৈ আছোঁ। চাহ মানে তাতে চাহটো বনাব দূৰ হয় ইয়াৰ পৰা নিবলৈ, সেইকাৰণে তাতে চাহটো বনাই কৰি মানে খাবলৈ বস্তু চস্তু লৈ গৈছোঁ বনাওঁতে। আৰু এইফালে পানী আনিছে, জখত পানী লাগে বোলে নাই, সেইকাৰণে তাতে চাহটো খামগৈ দেখি ইয়াতে কিবা কিবি লৈ লৈছোঁ। তাতে জুই ধৰিবগৈ লাগিব আৰু মই অকণমান ধান দাম বুলি ভাবিছোঁ, গধূলি হ'বলৈ হ'ল। আৰু এতিয়া গৈ আছোঁ জংঘলে জংঘলে দুয়োটাই পথাৰত ধান দাবলৈ। আৰু সেইফালে প্ৰায়ভাগৰ মানুহৰ হ'লেই ধান দাই, আমাৰ চিটটোহে আছে আৰু সৈতে তাৰপৰা খুৰীহঁতি কোনোবা আহিব দাবলৈ। আৰু আজি নাহিলে সিহঁতৰ ঘৰৰ মানে অকণমান থাকিলে কাটিবলৈ, সেয়া কাটি কৰি কাইলৈ আহিব বোলে। আৰু কাইলৈ আহিলে মানে চাগে হ'বগৈ কাইলৈ মানে কাটি কৰি। এতিয়া নবৈ আৰু মায়ে কাটি আছে, ধুন মানুহ গ'ল মা নবৌৰ লগতে। আৰু এতিয়া আমি দুটা গৈ আছোঁ। আৰু সি মানে গৰুকেইটা লৰাই বোলে মানে একেবাৰে আহোঁতে লৰাই ল'বলৈ গ'লোঁ, সেইকাৰণে এতিয়া লৰাই গৈ পানী চানী খুৱাই কৰি দুটা একেলগতে যামগৈ। আৰু এইফালে মুনুৱে গৰুক পানী খুৱাই আছে আৰু এজনী পোৱালীজনী পথাৰবোৰ এইবোৰ কাটি কৰি হ'লে ধান। আমাৰ ইয়াত কাটিছে, বহুত দূৰ আছে, জংঘল গোটেই। এইটো হেৰিটো চাই দিয়া ন, এইটো বিচাৰি মেলি কামুৰি দিয়া ন। ধুনীয়া পোৱালি দুবৰত এতিয়া আমি ঘৰলৈ গৈ আছোঁ। ধান আছে, ধান খেতি কৰি ঘৰলৈ গৈ আছোঁ গধূলি খালে। আৰু খালী বটলটো এনেকৈ লৈ পিনে গৈ আছোঁ। এয়া মাহঁতি ধুন মানুহ বগিচাত উঠাই লৈছে, মায়ে নবৌৱে মোনা লৈছে, আমাৰ বটল। আৰু এতিয়া গধূলি হৈ আহিলে আৰু আমি পথাৰৰ পৰা ধান কাটি কৰি আহিলোঁ। মানে মনো কি অকণমান কাটিবগৈ পালোঁগৈ, বেছি নেপালোঁ কাটি দিলে। আৰু এতিয়া এই গৰুজনী মানে লৈ যাওঁ বুলি ভাবিছোঁ। মুনুৱে মানে এজনী নিলে আৰু এজনী মই লৈ যাওঁ। নবৌৱে ইমান কষ্টকৈ ধান কাটি কৰি আহিছে, সেইকাৰণে মই এজনী খুলি কৰি লৈ যাওঁ। আৰু মানে চাহটো ইয়াতে দিলোঁ, সেইটো দেখুৱাব নহ'ল।
চাহটো তাতে মুনুৱে বনালে আৰু আমাক দিলে খাবলৈ, ময়ো খালোঁ। মই এইপিনে নামতহে অকণমান কাটিব পালোঁ। আৰু এতিয়া আন্ধাৰো হৈ আহিলে, গোটেই আন্ধাৰ। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ভিডিঅ'টো আজি ইমানেই। আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। বাই বাই।